হেল্ল' এভৰিৱান আৰু আজি নেক্সট ডে দেখিছেনে ভাওনা আৰু ৰাতিপুৱা মানে 4:30লৈকে চালোঁ পুৰা টোপনি নোযোৱাকৈ ৰাতিটো পাৰ কৰিলোঁ এনেকৈয়ে আপোনালোকক প্ৰথমতে মানে অকণমান দেখাই লৈছোঁ শেষলৈকে চাব সকলোৱে গুড মৰ্ণিং সকলোকে দেউতা মই ৰাতিপুৱাই স্কুটিত আহিলোঁ মানে অলপ সোনকালে আহিছোঁ মাহঁতে অলপ দেৰিকৈ আহি পালোঁ নামঘৰলৈ আৰু যিহেতু ভকতসকলক মতা হৈছে বেলেগ বেলেগ সমাজৰ পৰা তেওঁলোকক ধুনীয়াকৈ ভৰি ধুৱালোঁ আৰু ছোৱালীসকলে এনেকৈ ৰাস্তাত মানে পদূলিমুখত ৰখি আছোঁ গেটৰ সন্মুখত আৰু আজি বিশেষ বেছিকৈ নেদেখাওঁ দিনৰ একো অকল ৰাতি ভাওনাখনে দেখাম চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব কেৱল অলপ মানে ৰখি ভাগৰে লাগিছে আৰু এনেকৈ অলপ টাইম বহি লৈছোঁ আৰু ভিতৰৰ পৰিৱেশ এনেকুৱা হৈছে পুৰা আইতাহঁতে নাম ধৰি আছে দেউতাহঁতে ফুলৰ প্ৰসংগ কৰি আছে আৰু এফালে আমাক ধুনীয়াকৈ প্ৰসাদ বিলাইছে এনেকৈ পলিথিনতে পেকিং কৰি দিছে একেবাৰে যিহেতু ল'বলৈ অলপ অসুবিধা হয় সকলোৰে আৰু ধুনীয়াকৈ প্ৰসাদ বিতৰণি সময় হৈ গ'ল আৰু দি আছে আৰু এয়া ভকত বিদায় বহুত ভকত আহিছিলে বহুত বেছিকৈ ভাল লাগিলে আৰু বহুতখিনি মানুহ লগ পালোঁ আজি সকলোকে বিদায় দি আছোঁ আৰু ৰাতিলৈ চাব দেই আজি ভাওনাখন কেনেকুৱা হয় বাৰু আহি পালোঁ নামঘৰলৈকে আৰু ৰাস্তাত মানে তেওঁলোকে ফটো উঠি আছিলে পুৰা এইবোৰ অঞ্জনা অনিমা তেওঁলোকৰ নাম আৰু দেই আৰু এইবোৰ ৰেডি হৈ আছে আৰু এইফালে মানে ফুলৰ বৰ ধেমালি বুলি কয় তেওঁলোকে কৰি আছে ইয়াৰ পিছতে ভাওনা আৰম্ভ কৰিব ভাওনা আৰম্ভ কৰাৰ আগত মানে এইবোৰ নিয়ম কৰি লয় আৰু দেউতাহঁতে কৰি আছে এনেকৈয়ে বহুতখিনি নিয়ম আছে দেখাই আছোঁ যিখিনি পাৰোঁ আৰু এফালে আমাৰ এতিয়া ধুনীয়াকৈ ভাওনা আৰম্ভ হ'ব সূত্ৰধাৰীৰ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব স্কিপ নকৰিব এই যে
ৰাতিপুৱাও সময় হৈ গ'ল বা চকুটুকু পূৰা একদম সোমাই গৈছে, বহুত টোপনিও লাগিছে। তথাপি শেষত এয়া সকলোৱে পূৰা ৰাম নাম সামৰি ঘৰলৈ যাওঁ আৰু 4:30 হৈ গ'ল আৰু এয়া আমি সকলোৱে এনেকৈ আইতাহঁতে নাম গাই আছে। আমাৰ এই গাঁৱৰ ভাওনাখন সকলোকে দেখালোঁ আৰু কেনেকুৱা পালে জনাব, ভাল লাগিলে এটা কমেণ্ট কৰি যাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই সকলোকে।